গন্ধে পুষ্পে নৈবদ্য সম্ভাৰে যতনাই আনিছো প্ৰভু তোমাক মহাহোষে আছে জানি দেখিবা ৰাত্ৰি দিনি আমাৰ অকল ঘৰে মান অভাৱী কংস মহিলা শুনিবা ৰংগ সম্ভাৰে যতনাই আনিছো তোমাক পুজিবাৰে কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী তোমাক পুজিবে বস্তু নাপালো বিচাৰি পুত্র হয় যদি শত কৌরব গুণী পুত্র হয় যদি পঞ্চ পাণ্ডব দুষ্ট পুত্র হয় যদি শত কৌরব গুণী পুত্র হয় যদি পঞ্চ পাণ্ডব ও মহামানী দুর্যোধন নুবুজিলা কুৰুগণ শকুনিৰ মহাপ্ৰলোভন ও ভায়ে ভায়ে লগালে কন্দন
ৰাজ্য ধন কাঢ়ি নিলে দুষ্ট কৌৰৱ বন মাজে চলি গলে পঞ্চ পাণ্ডৱ ৰাজ্য ধন কাঢ়ি নিলে দুষ্ট কৌৰৱ দম্ভমত্ত কুৰুগণ ধৰ্ম দিলে বিসৰ্জন পাণ্ডৱৰ সখা নাৰায়ণ হে যুদ্ধৰ কৰিলে আয়োজন দুষ্ট পুত্ৰ হয় যদি কত কৌৰৱ গুণী পুত্ৰ হয় যদি পঞ্চ পাণ্ডৱ মহামানী দুৰ্যোধন নুবুজিলা কুৰুগণ শকুনিৰ মহাপলুভ ভায়ে ভায়ে লগালে কন্দ ভায়ে ভায়ে লগালে কন্দ ভায়ে ভায়ে লগালে কন্দ শুনা হে সখা ধনঞ্জয় কৌৰৱ হে মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ তুমি নাকান্দিবা দোদৰিকা আশ্ৰমখনি উদ্ধৱ যতনে ৰাখিবা কৃষ্ণ মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা দৰিকা আশ্ৰম খনি যতনে ৰাখিবা না যাব